মদটো মানুহে কাৰণ আমাৰ ট্ৰেডিশ্যনত আছে, কালচাৰত মদ আছে। এনেকুৱা পৃথিৱীত কোনো কালচাৰ নাই য'ত মদ নাই। আমাৰতো ঘৰে ঘৰে মদ বনায়, আমাৰ যিবিলাক ট্ৰাইবেল কালচাৰ আছে। আৰু বাহিৰৰ দেশতো বিভিন্ন জাতি জনজাতি চবৰে ৰিচুৱেল আছে। কিছুমানে ঘৰত গ'লে প্ৰথমতে মদ এপিবলৈ দিব, অকণমান হ'লেও চুব লাগিব, নহ'লে বেয়া পায়। চব সেই ট্ৰেডিশ্যনটো মই ভাল পাওঁ, কিছু কালচাৰ বুলি কওঁ। আৰু খালি বেছি হ'লে গণ্ডগোল হয়, কিন্তু বেমাৰো হয়। মই মদ কিন্তু বহুত দেৰিকৈ খাইছোঁ। মই ডিগ্ৰী ছেকেণ্ড ইয়েৰ মানত প্ৰথম অকণমান খাই চাইছিলোঁ, তাৰ আগতে মই খোৱা নাই। তেতিয়া মোৰ লগৰবিলাকে চবেই খায়, চবেই হাঁহে মোক, হেই তই মদ খাব নোৱাৰোঁ। মই বোলো মই প্ৰথম কথা হ'ল মই এফৰ্ড কৰিব নোৱাৰোঁ, তেতিয়া মোৰ পইচা নাই, দেউতাৰ পইচাৰে মদ নাখাওঁ। মোৰ মনত আছে মই হুইস্কি খাইছোঁ বি বৰুৱাত পৰা যিদিনা মই গ'ল্ড মেডেল জিকিছিলোঁ ডিগ্ৰী ছেকেণ্ড ইয়েৰ ইউথ ফেষ্টিভেলত। ইউনিভাৰ্চিটিৰ পৰা আমি ফাৰ্ষ্ট হৈছিলোঁ, কটন ছেকেণ্ড হৈছিলে এইবাৰ। চব বিৰাট হুলস্থুল আৰু মই ৱেষ্টাৰ্ণ চলত গ'ল্ড পালোঁ। মোক তেতিয়া বেছিভাগে চিনি নাপায়, কাৰণ মই ক্লাছ নকৰোঁ বেছিকৈ।